মদ খাও, ভাং খাও, অইন কিবা খাও, সেইবোৰ সুধিবলৈ তুমি কোন? মই তোমাৰ মা সাগৰ। মিছা কথা। মৃত্যু হৈছে। তুমি মোৰ জীৱনটো ধ্বংস কৰিবলৈ অহা এজনী ডাইনী, এই ঘৰখনৰ সৰ্বনাশ কৰিবলৈ অহা তুমি এজনী ভাল লাগিলে। নামাতিবা, নামাতিবা, নামাতিবা। তোমাৰ মুখত মোৰ নামটো শুনিলেই মোৰ বুকুত এখন কোঠাৰ বহুৱাই দিয়াৰ নিচিনা পাওঁ। অপদাৰ্থ কাপুৰুষ, মদ খাই ঘৰলৈ আহিবলৈ তোৰ লাজ লগা নাই? যিজন প্ৰবীণ ফুকনক ৰাস্তাত দেখিলে পতাহী ছোৱালীবিলাক পলাই ফুৰিছিল, সেই প্ৰবীণ ফুকনৰ সন্তান হৈ তই মদ খাই ৰাস্তাই ৰাস্তাই মদ খাই ঘৰলৈ আহিছ। যিজনী মানুহে তোৰ কাৰণে ইমান সময় উজা কৰি ৰৈ আছে, সেইজনী মানুহক সন্মান কৰিবি দূৰৰ কথা, অপাস্মাত মানিছ। লাজ লগা নাই? অকণমানো বেয়া লগা নাই তোৰ? ৰবা প্ৰতিমা, ইমান দিনে মাতৃহাৰা সন্তান বুলি মই তাক বহুত মৰম কৰি আছিলো, কিন্তু সেই মৰমকে দুৰ্বলতা হিচাপে লৈ সি যেতিয়া বদ্ধতাৰ সীমা অতিক্ৰম কৰিছে, গতিকে মই তাৰ লেকাম লগাবই লাগিব। কি অধিকাৰত তুমি মোক লেকাম লগাব বিচাৰিছা? তোৰ পিতৃত্বৰ অধিকাৰত, তোক মই জন্ম দিছো, জন্ম সেই অধিকাৰত। কিন্তু মোৰ এজন পিতৃ আছে বুলি মই নাভাবো। যদি মোৰ পিতৃ থাকিলেহেঁতেন, মোৰ মাৰ ওপৰত হোৱা অন্যায় অত্যাচাৰৰ কথা পাহৰি নতুন ঘৈণীয়েকৰ